মোৰ জীৱনত মানে আপোনাৰ সৰল দেখা বোলা বস্তু নাহে মানে 7টাৰ পৰা ট্ৰেইন আছে এতিয়া প্ৰায় 6:20 হ'ল ভাবিছিলোঁ টাইমতে পাম বুলি প্ৰব্লেম নাছিলে যিহেতুকে ঘৰৰ পৰা সোনকালে আহিছিলোঁ প্ৰায় 4:15 আহিছোঁ এনেইতো 1.5 ঘণ্টা পাই যাওঁ আজি অলপ মই সোনকালে ওলালোঁ কিন্তু মই পাহৰি গৈছোঁ যে আজি ছট পূজা আছে আৰু ছট পূজাৰ কাৰণে গোটেই মানে আগফালে পূৰা যাম চ' এইফালে যাব নিদিয়ে গতিকে মই ইয়াৰ মাছখোৱাৰ পৰা এতিয়া অলপ খোজকাঢ়ি যাওঁ ফেঞ্চি পাৰ হৈ যাওঁ তাৰপিছত হয়তো বাছৰ পাই যাম চ' হোপফুলি যাতে 7টা বজাত ট্ৰেইনখন পাওঁ এতিয়া মাছখোৱাৰ ফ্লাইঅভাৰখনতে খোজকাঢ়ি যাই আছোঁ এতিয়া প্ৰায় 4:30 বাজিল আধা ঘণ্টাত যাই পাব লাগে আৰু এইখিনিততো ৰেপিড' বুক কৰি লাভ নাই এতিয়া কাৰণ ইমান জামত ৰেপিড' ইয়ালৈকে নাহে গতিকে এইখিনি পাহৰি লওক ফেঞ্চি পাহৰি লওক তাৰপিছত হয়তো এখন ৰেপিড' যদি আহে বুক কৰি ল'ব লাগিব বিছমিল্লাহ আহি ফেঞ্চি পালোঁ বাৰু ইয়াতে এখন ৰেপিড' বুক কৰিছোঁ কিন্তু এতিয়ালৈকে ড্ৰাইভাৰ কনফাৰ্ম হোৱা নাই ফাইন অফত চাওঁ যদি পাওঁ ভাল আছিলে আৰু 6:30 হৈ গ'ল আৰু 20 মিনিটমান আছে 7টা বাজিবৰ কাৰণে আৰু যিহেতু ট্ৰেইনৰ কথা অলপ 10 মিনিটমান আগত যাই পালে ভাল কাৰণ ডাব্বা চাব আছে চিট চাব আছে লাকিলি ভাইটিজনক লগ পালোঁ আৰু তালৈ এতিয়া ষ্টেচনলৈকে যাই আছোঁ চ' 45 হৈছে আৰু 15 মিনিট আছে মাত্ৰ এতিয়াও আগফালে পূৰা একদম জাম লাগি আছে তথাপিতো চাওঁ যদি লাষ্ট মোমেণ্টটো পাওঁ ভাল আছিল নহ'লে বা ট্ৰেইনখন মিছ হৈ যাব পূৰা চাওঁ চবফালে একদম ভীষণ জাম মানে আগবাঢ়িবই পৰা নাই আৰু এইফালে অলৰেডি 6:50 হৈ গৈছে এই ভাইটিক বহুত বহুত ধন্যবাদ মানে সহায় কৰাৰ কাৰণে আহি পাইছোঁ এতিয়া ষ্টেচনলৈকে খোজকাঢ়ি যাওঁ অকণমান আৰু জাম আছে চ' থেংক ইউ আকৌ লগ পাম 6:50 হৈ গ'ল 6:51 ষ্টেচন পালোঁ আৰু ওচৰতে আছোঁ কিন্তু এইফালে এতিয়াও ট্ৰেফিক জাম আছে গাড়ী চাড়ী একবাৰ নাই গতিকে এইখিনি আকৌ খোজকাঢ়ি যাওঁ পূৰি দৌৰা দৌৰি একদম মানে পালেও পূৰা অন টাইম পাম আৰু যদি ইনকেছ কিবা কাৰণে মিছ হয় মানে ছেকেণ্ডৰ কাৰণে মিছ হ'ব উপায় নাই এতিয়া পূৰা যাম এতিয়া 6:54 7টা বাজে হোপ যাতে ট্ৰেইনখন যাতে পাওঁ আৰু নাপালে বহুত বেছি আফচোচ লাগিব ইমান দৌৰালৈকে অহাৰ পিছতো ইমান দৌৰা যদি মই জীৱনত কৰি পোৱা নাই বহুত বেছি আচৰিত পাইছোঁ এক্সাইজ চেকিং কৰিলে ষ্টেচন পালোঁ বাৰু কিন্তু এতিয়ালৈকে ট্ৰেইনখন দেখা পোৱা নাই ক'ত আছে চাব লাগিব 7টা বাজি 2 মিনিট হ'ল চ' আই এম নট চিয়'ৰ দেখোন পাম নে নাপাম চাওঁ কি হয় লাগিলে 7টা বাজি 5 মিনিট হ'ল আৰু ট্ৰেইনখন এতিয়ালৈকে আহি পোৱা নাই এই জাষ্ট মানে আহি আছে পূৰা টাইম মিলিছে ফুল অন মানে ষ্ট্ৰাগল দিছে আজি মোক বেয়া ভাগৰ লাগিছে দৌৰা দৌৰি আৰু লাকিলি সেই দাদাজন পালোঁ কাৰণে বা সেই ভাইটিজন পালোঁ কাৰণে ত' সেই ভাইটি বা দাদাজনক বহুত বহুত ধন্যবাদ একদম সঠিক টাইমত পাইছোঁ আৰু ট্ৰেইনখনে পূৰা একদম আহি পাইছে মানে ফাৰ্ষ্ট চ'ল' ট্ৰিপ একদম পূৰা মনত থাকি যাব মানে কেনেকুৱা লেভেলত জ্বালা পাইছোঁ মই দেৰি হ'ব বুলি সোনকালে আহিছোঁ ঘৰৰ পৰা মানে আমাৰ ঘৰৰ পৰা নৰ্মেলি 1.5 ঘণ্টামানত পাই যায় কিন্তু মই ঘৰৰ পৰা প্ৰায় 3 ঘণ্টামান আগতে ওলালোঁ ষ্টিল মানে এইখিনিয়ে মানে কি কম বাৰু যা হওক ট্ৰেইনখন আহি পোৱা নাই আহি পাব হৈছে এতিয়া ট্ৰেইনখন মানে আহিহে আছে তো 7:10 হ'ল তো থেংক গড পালোঁ ট্ৰেইনখন নহ'লে আজি মিছ হৈ গ'ল হয় আৰু আজি মিছ হোৱাৰ লগে গোটেই ট্ৰিপটো মানে কেঞ্চেল হৈ গ'ল হয় চ' থেংক গড দিয়া মই মোৰ ডাব্বাটো বিচাৰোঁ এণ্ড চিটটো বিচাৰোঁ অলপ বহি ল'ব পাৰিলে শান্তি আৰু বেয়া জ্বালা পাইছোঁ এইখিনি শ্লিপাৰ এইটো S1 চাগে এইটো হয় S1 এইটোৱে মোৰ ডাব্বাটো আৰু ইয়াতে আছে চিটটো চ' ফাইনেলি ট্ৰেইনখন পালোঁ ট্ৰেইনখন উঠিলোঁ নিজৰ ডাব্বাটো উঠিলোঁ এতিয়া চিটটোত বহি লৈ ৰেষ্ট লওঁ অলপ এতিয়া অলপ শান্তি পাইছোঁ কম দৌৰা দৌৰি গ'ল অলপ তলতে বহিলোঁ এতিয়া যদি ইয়াৰে মানুহটো আহে তেতিয়া ওপৰত যাম যদি নাহে আৰু তেতিয়াহ'লে ইয়াতে বহি থাকিলে এটা বস্তু ভাল এনেকৈ খিৰিকীখন আছে ন ৰাতিপুৱা ধুনীয়া ভিউটো পাম চিটটো বাৰু পালোঁ বহিম কিন্তু দৌৰা দৌৰিটো মই কি পানী বটল নল'লোঁ আৰু এইখন ট্ৰেইনত খানা বস্তু নাপায় গতিকে কমচে কম পানী বটল লৈ লওঁ তেতিয়া বাকী কিবা থাকক নাথাকক এটলিষ্ট পানী খাই পেলাই মানুহটো অলপ হাইড্ৰেট হৈ থাকিব পাৰিম নহ'লে ৰাতিপুৱালৈকে অৱস্থা বেয়া হৈ যাব চ' এতিয়া পানী আৰু কেক লৈছোঁ বাকীটোৰ কাৰণে হৈ যাব বাকী আৰু ৰাতিপুৱা যাই পাম য'ত যাই আছোঁ এতিয়া ৰাতিপুৱা প্ৰায় 5টা বাজিছে আৰু আমি এতিয়া পাইছোঁ বদৰপুৰ চ' গাইজ ৰুম আহি পালোঁ এটা হোমষ্টেত সৰু ৰুম এটা লৈছোঁ মোৰ কাৰণে পাৰফেক্ট ৰুম হ'ব সৰু ৰুম যিহেতুকে আৰু অকলে আহিছোঁ বস্তু বেছি নাই কিন্তু মোৰ ৰুমটোৰ পৰা ভিউ চাওক আগফালে ডেটছ দ্য ভিউ ফ্ৰম মাই ৰুম
কি মজা ভিউ চাওক এই গোটেই পাহাৰ 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 আৰু এইফালেতো অকণমান কমেই আছে হোমষ্টেটোৰ ফ্ৰণ্টৰ ফালে কি মজা ভিউ আছে দেখাই আছোঁ এনেকৈ অলপ ফ্ৰেছ হৈ লওক যোৱাকালিৰ পৰা এনেকৈ আছোঁ অ'কে চ' মই এতিয়া গা পা ধুই লওঁ আগে দেন মই ৰেডি হ'ম ধুনীয়াকৈ পকেট চকিলা আহি আছে চ' ভাল লাগিছে এতিয়ালৈকে বাৰু চ' ফাৰ চ' গুড চ'ল' ট্ৰিপটো বাকী কথাখিনি ঠিকে আছে ষ্টাৰ্ট অলপ দৌৰাদৌৰি কৰিব লগা হ'ল কিন্তু একো নাই এতিয়ালৈকে বাৰু গোটেইখিনি ভালে বাকী শুনামতে কালিলৈকে বোলে কিবা এটা ষ্ট্ৰাইক আছে তেওঁলোকৰ ৰাস্তা কিবা বেয়া আছে সেইকাৰণে গোটেইখিনি মিলি ষ্ট্ৰাইক কৰিলে চাগে গাড়ী দোকান পোৱাৰ বন্ধ থাকিব কালিলৈকে চ' কালি কি কৰিম আইডিয়া নাই চাওঁ আৰু কালিতো মোৰ ট্ৰেইনো আছে মই দুদিনৰ কাৰণে আহিছিলোঁ আৰু যদি ইন কেছ কিবা কাৰণত ষ্ট্ৰাইক হয় তেতিয়া কালি থাকি দিব লাগিব সেইটো দেখা যাব কি হয় চাওঁ চ' গা পা ধুই ড্ৰেছ পাতি কৰি আহিলোঁ এইফালে মোৰ ৰুম আৰু ইয়াৰ পৰা ভিউ চাওকচোন কি মজা ভিউ গোটেইফালে পাহাৰ আৰু সেই মেঘবিলাক পাহাৰৰ ওচৰতে লাগি আছে পূৰা মানে একদম পাহাৰৰ আগটোত লাগি আছে আৰু এইটোতো হোমষ্টেটোৰ বেক চাইডৰ ভিউ হোমষ্টেটোৰ আগফালৰ ভিউটো ইয়াততো আৰু বেছি ধুনীয়া বলক দেখাই আছোঁ আৰু এইটো হৈছে হোমষ্টেটোৰ ফ্ৰণ্টৰ ভিউ চাওক যিমান দূৰলৈকে দেখিব পাৰিছে গোটেই পাহাৰ আৰু ইয়াৰ পৰা মৰ্ণিঙৰ ভিউটো আৰু বেছি ভাল লাগিব কাৰণ এই গোটেইখিনি হৈ থাকিব পূৰা একদম মেঘেৰে ভৰ্তি হৈ থাকিব আৰু মে বি ছানছেটৰ টাইমতো ভাল লাগিব কিন্তু ছানছেটটো মই দেখাব নোৱাৰিম কাৰণ এতিয়াতো ওলাই যাম কিন্তু কালি ৰাতিপুৱা ইয়াৰে মৰ্ণিঙৰ ভিউটো দেখাম মেইনলি মই সেই ভিউটোৰ কাৰণে এই হোমষ্টেটো চুজ কৰিছোঁ এই হোমষ্টেটো টাউনৰ পৰা অকণমান দূৰত হয় অকণমান অফবিট প্লেচ হয় মানে অকণমান চিটিৰ হাল্লা চিল্লাৰ পৰা দূৰত চিটিৰ ব্যস্ততাৰ পৰা দূৰত কিন্তু যদি আপোনাক অলপমান এনেকুৱা প্লেচৰ দৰকাৰ আছে য'ৰ পৰা এনেকুৱা ধৰণৰ ভিউ দেখিবলৈ পাব মানে মোৰ পিছফালে দেখিছে ভিউ গোটেই মানে একদম ফুল পাহাৰ গোটেই চ' ইয়াতে চাগে ৰাতি ভিউটো ভাল লাগিব কাৰণ ৰাতি গোটেই এইবিলাকত লাইট জ্বলিব চ' এই আন্ধাৰৰ মাজত ফুট লাইট জ্বলিব ন তো মই বহুত বেছি এক্সাইটেড হৈ আছোঁ মানে একচুৱেলি মোৰ বহুত বেছি ভাল লাগিছে এইটো হোমষ্টেত আহি যে গোটেই সেই ভিউটো স্পেচিয়েলি সেই গোটেইখিনি চাওকচোন কি ধুনীয়া একদম পাহাৰে ভৰ্তি হৈ আছে এতিয়া দুপৰীয়া কাৰণে ৰ'দটোৰ কাৰণে অকণমান ভিজিবিলিটি কম হৈ আছে মানে অকণমান মেঘ ধোৱা টাইপ হৈ আছে কিন্তু চাওকচোন এই গোটেই একদম পূৰা মেঘ চ' এতিয়া ইয়াতে অলপ কফি আৰু ব্ৰেড খাই লওঁ তাৰপিছত ওলাই যাওঁ অলপমান আইজলখন এক্সপ্ল'ৰ কৰোঁ কি আছে আজিতে কৰোঁ কালি যদি সঁচাকৈ ষ্ট্ৰাইক হয় তেতিয়াহ'লে কালি দেখা যাব সেনেকৈ হাতত কফি এক কাপ লওক আৰু এই ভিউটো চাই কফি কাপ এনজয় কৰক কি মজা লাগিব মানে কি মজা লাগি আছে আৰু মোৰ আৰু আপুনি যদি আহে আপোনাৰো সেই ছেইম মজাই লাগিব এই খিৰিকীখনৰে ভিউ চাওক এইখন এখন খিৰিকী আৰু এই খিৰিকীখনৰে দিছ ইজ মিজোৰাম আইজল চিটি সেইবিলাক চাগে মিজোৰাম নহয় হয়নে নহয় নাজানো চিয়'ৰ নহয় মই কিন্তু ভিউটো চাওক এইবিলাক পখিলা উৰি আছে কি মজা ভাইব একদম পূৰা একদম ড্ৰিমি দুনিয়াখন থকাৰ দৰে লাগি আছে যেনিবা এই যে হলিউডৰ ছায়েন্স ফিকশ্যন মুভিবিলাক থাকে তো তেনেকুৱা ধৰণৰ এটা ফিল লাগি আছে হোমষ্টেৰ পৰা ওলালোঁ এতিয়া আমি যাই আছোঁ আইজলৰ স্কাই ৱাকলৈকে যিটো হোমষ্টেত আছিলোঁ সেই হোমষ্টেতে দুজনী ভণ্টিক লগ পালোঁ ইয়াতে কিন্তু বস্তুৰ দাম বহুত বেছি স্পেচিয়েলি ট্ৰেন্সপৰ্টেশ্যনৰ ক্ষেত্ৰত গাড়ীত মানে আপোনাৰ টেক্সিটো বহুত বেছি আৰু বিশেষকৈ স্কুটিটো বহুত বেছি সেইকাৰণে আমি তিনিজনে এতিয়া শ্বেয়াৰ কৰি এখন লৈছোঁ এতিয়া প্ৰথম স্কাই ৱাকলৈকে যাওঁ তাতে চাওঁ কেনেকুৱা আমি আহি পালোঁ আইজল পিক ৰিজৰ্ট ইয়াতে টিকেট কাটিব লাগে টিকেট এজনৰ 20 টকাকৈ এতিয়া আমি ওপৰলৈকে যাওঁ তাতে স্কাই ৱাকো আছে এইখন স্কাই ৱাক এখন আছে এইফালে সেইখন দেখিবলৈ পাইছে চাগে তেনেকৈ যাওঁ তাৰ পৰা চাগে মজা ভিউ আহিব দেখাই আছোঁ জাষ্ট লুক এট দ্য ভিউ কি মজা এই গোটেইখনটো চাওকচোন এইফালে এখন চিৰি গৈছে এইফালে গোটেই একদম পূৰা ভিউ চাওক আৰু এইখন আইজল চিটি পূৰা একদম ঘৰবিলাক পূৰা একদম পূৰা থেপাথেপিকৈ আছে দেখিছেনে পূৰা একদম পূৰা ভৰ্তি হৈ আছে একদম পূৰা চব ঘৰ আৰু অভাৰঅল ভিউ চাওক সেইখন স্কাই ৱাক ৱাও সঁচাকৈ ইয়াৰ পৰা ভিউটো একেবাৰে পূৰা একদম আনৰিয়েল লাগিছে এইখন স্কাই ৱাক এতিয়ালৈকে যোৱা নাই তাতে উঠিম কেনেকুৱা এটা মেজিকেল ভিউ এটা আহিছে যেনিবা কোনোবাই এডিট কৰি পেলাই দিছে সেনেকুৱা ধৰণৰ ভিউ পৰা চাওক এই ভিউটো মোৰ চবতকৈ বেছি ভাল লাগিছে এই পাহাৰৰ ভিউটো আৰু স্পেচিয়েলি এই ঘৰবিলাক মানে যেনেকৈ আছে আৰু তাৰে ওপৰত থকা এই মেঘখিনি মানে ৱাও এইটো হৈছে মিজোৰামৰ স্কাই ৱাক প্ৰথম সময়তে 20 টকা লৈছিলে আৰু ইয়াৰ কাৰণে এক্সট্ৰাকৈ 100 টকা এটা চ' ক'ব গ'লে টোটেল ফিজ 120 টকা হ'ব আৰু ইয়াৰ পৰা আপোনালোকে পূৰা এনেকুৱা এটা ভিউ দেখিবলৈ পাইছে কেনে লাগি আছে বহুত ভয় লাগিছে ভয় লাগিব কাৰণ তলফালে দেখিব পাৰিছে এখন গ্লাছ কেবল চ' যিহেতুকে দেখা যায় তাকে অলপ ভয় বেছিকৈ লাগে সেইকাৰণে বাকী যি হওক How are you feeling?
don't throw my tripod away. I'll get heart attack. চ' এইটোৱে আৰু অলপমান কুঁৱলী পৰাৰ দৰে হৈছে মানে মেঘ আহিছে চাগে সেইকাৰণে ভিজিবিলিটি কমিছে কিছু সেইফালেও ছানছেট হ'ব টাইম হৈছে মোটামুটি বাকী আৰু চাওক আৰু কালিলৈকে মানে সঁচাকৈ বোলে ষ্ট্ৰাইক থাকিব চব বন্ধ থাকিব Oh, you are so confident. কনফিডেণ্ট ময়ো নহয় মোৰো ভয় লাগি আছে বাট বনাব লাগিব ভিডিঅ'টো Your hand like this. হয় মোৰ লাগিছে হাতখন অলপ ফুটি আছে বাট মোবাইলটো পেলাব নোৱাৰোঁ মানে ইমানখিনি হাত নাই চ' এনেকুৱাই চ' দিছ ইজ মাই ফাৰ্ষ্ট চ'ল' ট্ৰেভেল এণ্ড চ' ফাৰ দিছ ইজ গয়িং গুড ইয়াতে চিকিউৰিটিৰ বিহেভিয়াৰ অলপ বাৰু অলপ ৰাফ হয় চ' অকণমান সেয়াই আৰু অলপ কথা বাৰ্তা অলপ সেনেকুৱা যেন লাগে কিছুমান ক্ষেত্ৰত বাকী আহিব পাৰে টোটেলি এটা নিউ এক্সপিৰিয়েঞ্চ এটা কাৰণ দেখাত যিমান সেই যেন লাগে একবাৰ উঠাৰ পিছত অলপ ভয় লাগে অলপ পিছত এডজাষ্ট হৈ যায় বাৰু বাট উঠাৰ লগে লগে অলপ ভয় লাগে ইয়াতেই মানে স্কাই ৱাকৰ ঠাইখিনিতে তলফালে আৰু এটা লোকেশ্যন আছে কেৱল ৰাস্তাটো ইজ নট ডেট গুড চ' দিছ ইজ দ্য প্লেচ এইফালে যাব লাগিব অকণমান বেয়া আছে বাৰু ৰাস্তাটো ষ্টিল আহিব পাৰিব শিলৰে ৰাস্তা এণ্ড দিছ ইজ দ্য ভিউ জাষ্ট লুক এট দিছ 5:30 বাজিলে এতিয়া আন্ধাৰে হ'ল আৰু দিছ ইজ দ্য নাইট ভিউ অফ আইজল চিটি কি ধুনীয়া লাগিছে চাওকচোন পূৰা একদম সৰু সৰু ডায়মণ্ডৰ দৰে জিলিকি আছে আৰু ইয়াতে আমাৰ অসমৰ দুজনী ভাইটি ভণ্টিক লগ পালোঁ তেওঁলোকে মিজোৰাম ইউনিভাৰ্চিটি পঢ়ি আছে ন মিজোৰাম ইউনিভাৰ্চিটি পঢ়ি আছে থেংক ইউ নিশ্চয় আপোনাৰ ভিডিঅ'টো বহুত ভাল লাগে তো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব দাদা মানে এনেকৈ দূৰত আহিও কোনোবা অসমৰ লগ পালে বহুত বেছিয়ে ভাল লাগে লগ পাম জয় জুবিন দা জয় জুবিন দা ঠিক আছে দিয়ক তাৰপৰা আহিলোঁ এতিয়া হোমষ্টেলৈ যাই আছোঁ বহুত মৰমীয়াল মানুহ কেইজনমান লগ পালোঁ আমি মানে ওপৰত গাড়ী বুক কৰা নাছিলোঁ আৰু তেওঁলোকে এখন গাড়ী ভাড়া কৰি আনিছিলে আৰু আমি সুধিলোঁ আমি যাব পাৰিম নেকি ত' তেওঁলোকে ক'লে আহা ধুনীয়াকৈ বহিব দিলে মানে একদম পূৰা ফ্ৰেণ্ডলি আৰু দাদাটো অলপ সময় বুজি পায় কাৰণ তেখেতে তিনিচুকীয়াত থাকি আহিছে ধেমাজিত থাকি আহিছে বাই বাই শুভৰাত্ৰি এতিয়া আমি বাছৰ পৰা নামিলোঁ আৰু এতিয়া আমি এখন শ্বেয়াৰ টেক্সি লৈ হোমষ্টেলৈকে যাওঁ আজি বুজি পাইছোঁ এইফালে মানুহবিলাক কিয় ক্ষীণ ইমান যিমান পাহাৰ বগাই থাকিলে ক্ষীণটো হ'বই মই যদি ইয়াত অকণমান থাকোঁ নহয় মোৰ পেট সোমাই একদম ছিক্স পেক ওলাই আহিব আহি পালোঁ হোমষ্টে আৰু আমাৰ হোমষ্টেৰ পৰা অলপ ভিউ দেখাওঁ চাওক হোমষ্টেৰ পৰা এইটো ভিউ ৰাতিৰ দিনৰ ভিউটো দেখাইছোঁ অলৰেডি কিমান বেছি ধুনীয়া এইটো হৈছে ৰাতিৰ ভিউ সেয়া আজি ৰাতি আমাৰ ডিনাৰ তো ইয়াতে মিউজিক ডিছ কিছুমানো আছে আৰু লগত আছে আমাৰ সাক্ষী গুৱাহাটীৰে হয় আৰু এইফালে মেম আছে হিমাচল প্ৰদেশৰ আছে আমাৰ লগত আছে হোমষ্টেৰ অ'নাৰ আছে বাকী এতিয়া আমি খানা চানা খাওঁ ভাত খাই থাকোঁতে বৰ আচৰিত কথা এটা গম পালোঁ মানে আমি যেতিয়া ধৰক আমাৰ বাকী ছ'চাইটিবোৰত কি হয় ল'ৰাজনে যেতিয়া বিয়া পাতিব যায় ছোৱালীজনীক সোণা চোনা কিবা কিবি দিয়ে কিন্তু মিজো ছ'চাইটিত ল'ৰাজনে ছোৱালীজনীক বিয়া পাতিব গ'লে মাত্ৰ মানে 420 টকা দিব লাগে মাত্ৰ 420 টকা এইটো আজি নিয়ম নহয় মানে বহুত আগৰ পৰা চলি আহিছে তেওঁলোকৰ আৰু তেওঁলোকে সেইটো বস্তু এনেকৈ ৰাখি আছে এই মেমজনীৰ বিষয়ে কিবা অলপ কম বুলি চ' মেমৰ বৰ্তমান এজ 52 ইয়াৰ্ছ কিন্তু দেখাত একদম নালাগে আৰু এটা ইণ্টাৰেষ্টিং কথা হ'ল যে মেমৰ ছোৱালীজনীয়ে যেতিয়া ক্লাছ 10 পাছ কৰিছিলে তাৰপিছতে তাইক মানে চ'লত ট্ৰেভেল কৰি পঠাই দিছিলে 1 মাহৰ কাৰণে তো মেমৰ ছোৱালীজনী বাৰু এতিয়া চাগে 27 মান হ'ব ন য়েছ চ' হা she is 27 and ma'am is 52 but she doesn't look like that she likes to travel a lot and she have some businesses so এইটো এটা বহুত ইণ্টাৰেষ্টিং কথা যে আমাৰবিলাকক যেনেকৈ ক'ত যা কি কৰা একদম হাজাৰটা পাতা মোৰ আজি 26 বছৰ মই ফাৰ্ষ্ট টাইম চ'লত বেংগলোৰ পৰা ওলাই আহিছোঁ বাট তেখেতে কি কৰিছে নিজৰ ছোৱালীক ক্লাছ 10 পাছ কৰাৰ লগে ওলাই যাব দিছে কাৰণ এইটো হয় যে চ'লত ট্ৰেভেলিঙে মানুহজন বহুতখিনি চেঞ্জ কৰে মই বহুতখিনি লগ পালোঁ কথা ক'ব পাৰিছোঁ অলপমান চ' দেটছ এ ভেৰি ডিফাৰেণ্ট থিং